আমি আমাৰ যেটো পানেৰী সমষ্টিত 167 কোটি টকাৰ এই উত্তৰ অঞ্চল যেটো মানে ভুটান ফুটহিলছ এৰিয়া মানুহক পানী যোগান দিয়াৰ কাৰণে ভুটানৰ পৰা পানী লৈ আহি যেটো প্ৰজেক্ট কৰি থকা হৈছে হেতু পৰিদৰ্শন কৰিছো প্ৰায় কমপ্লিট হোৱাৰ পটত কমপ্লিট হ'ব আৰু কেইদিনমান পিছত আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক ইয়াত আনি ফালে হেতু উদ্বোধন কৰিম প্ৰথম পৰ্যায়ত এতিয়া 2 লাখ মানুহে পানী পাব আৰু অলৰেডি এতিয়া কানেকশনটো হৈ আছে আৰু সবতকৈ ভাল কথাটো হল কি ভুটানৰ পৰা আমি আনি যেটো প্ৰজেক্ট কৰিছো ইয়াত কোনো বিদ্যুৎ নালাগে কাৰেন্ট নালাগে মানে ওপৰৰ পৰা পানীটো আৰ কাৰণে ইমান ফৰ্চত আহিছে যে অটোমেটিক্যালি মানে প্ৰেছাৰত স্পিডত বৈ যায় আৰু মানুহৰ ঘৰে ঘৰে কোনো কাৰেন্ট নোহোৱাকৈ হে পানীটো সব এতিয়া গৈ পাব এতিয়া অলৰেডি গৈ আছে কিছুমান তো গৈ পাব আৰু আমি মানে কেইদিনমান পিছতে মুখ্যমন্ত্ৰী ডাঙৰীয়াক হেতু উদ্বোধন কৰোঁ মই ধন্যবাদ জনাইছো আমাৰ মানে বিষয়াসকল পাব্লিক হেলথ ইঞ্জিনিয়াৰিং আৰু আমাৰ লোকেল আছে ভাৰতী ডাঙৰীয়া যদিও তেওঁ মানে জুনিয়ৰ ইঞ্জিনিয়াৰ তথাপিও তেওঁৰে সব এইটো মানে পৰিকল্পনা আৰু মই সেই কাৰণে তেখেতক দায়িত্ব দিছিলো যে আমি পানী ভুটানৰ পৰা আনি ফেলে কিয় দিব নোৱাৰো কাৰণ মোৰ এই পানীৰ সমষ্টিত বৰিং কৰিলেও পানী নাপায় বহুত পাথৰ আছে বৰ্ডাৰ আছে আৰু সেইবিলাক যিমান